নমস্কাৰ, মোৰ অইনীতি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি মই বনাবলৈ ওলাইছোঁ ছজিনাৰ চচ্চড়িৰ অতি সহজভাৱে বনোৱা এটা ৰেচিপি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই মিক্সিৰ জাৰত বেহাৰ, আদা, নহৰু, জলকীয়া একেলগে পিচি লৈছোঁ। মিডিয়াম চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ। কেৰাহীটো গৰম হ'বলৈ দিলোঁ, তাত অকণমান মিঠাতেল দি দিলোঁ। এতিয়া পিঁয়াজখিনি ভাজি ল'ম। আদা, নহৰু, জলকীয়া আৰু বেহাৰৰ পেষ্টখিনি দি দিম ইয়াতে। এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া প্ৰয়োজন অনুসৰি হালধি দি দিলোঁ। ছজিনা আৰু আলুখিনি ইয়াতে দি দিলোঁ। এতিয়া ভালদৰে এইখিনি লৰাই লৈ আৰু অকণমান ভাজিম। প্ৰয়োজন অনুসৰি নিমখ দি দিলোঁ। এতিয়া ঢাকনি দি পেলাই অকণমান টাইমৰ কাৰণে ৰাখি দিম। এতিয়া সিজিবৰ কাৰণে অকণমান পানী দি দিলোঁ ইয়াতে আৰু ঢাকনিখন লগাই 5 মিনিটমান ৰাখি দিম। এয়া হেতাখনেৰে আলুখিনি সিজিছেনে চাই দিলোঁ। ধুনীয়াকৈ আলুখিনি সিজিছে। এতিয়া আমাৰ ছজনা চচ্চড়ি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে জনাব আপোনালোকে, আৰু যিসকলে এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অতি সোনকালে আন এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, বাই বাই।